মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত আজি এডিআৰৰ যি এক্সাম হৈ গ'ল খুব সুন্দৰভাৱে হ'ল। মই সকলোকে ধন্যবাদ জনাইছোঁ, প্ৰশাসন, পুলিচ বিষয়া, কৰ্মচাৰী, লগতে যিসকল আজি এই ৰিটাৰ্ণ টেষ্টত এপিয়াৰ হৈছিল, প্ৰাৰ্থীসকল, অভিভাৱকসকল, সকলো সহযোগিতাত সুন্দৰভাৱে এই এক্সামটো সমাপন হ'ল। আৰু এয়া হৈছে পৰিচয়, মেধাৱীৰ যি পৰিচয়, মেধা শক্তিৰে যি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 1 লাখ চাকৰি দিলে, অন্যহাতে আজি যি বৃহৎ ৰিক্ৰুটমেণ্টৰ কাৰণে এক্সামটো হৈ গ'ল, ই আশা সঞ্চাৰ বৃদ্ধি কৰিছে যুৱ প্ৰজন্মৰ মাজত। আৰু কংগ্ৰেছে এতিয়া তালফাল কৰি আছে, কংগ্ৰেছ দিশাহাৰা হৈ গৈছে, উপায়বিহীন হৈ গৈছে, ফ্ৰাষ্ট্ৰেশ্যনত গৈছে, গৈ ক'ত কেতিয়া কি বগি থাকে তেওঁলোকৰ হিচাপ নোহোৱা হৈছে। ট্ৰেডিঙত যুৱ কংগ্ৰেছৰ সভাপতি জড়িত হৈ আছে আৰু তেওঁলোকে কয় যে বিজেপি চৰকাৰৰ সৃষ্টি বুলি। জুবেৰ নে কি হয় তেওঁৰ নামটো, যুৱ কংগ্ৰেছৰ যিজন সভাপতি আছে জুবেল, তেওঁ কাৰ হয়? তেওঁলোকে কৈ আছেতো যে জুৱেল আলম কাৰ হয়। লগতে আৰু অন্য এজন তেওঁলোকৰ কংগ্ৰেছৰ নেতা আছে বৰাক ভেলীৰ। তো ইয়ে প্ৰমাণ কৰিছে তেওঁলোকে এতিয়াও সেইবিলাক পাহৰি যোৱা নাই। যি অবাধ দুৰ্নীতি, সীমাহীন দুৰ্নীতি, ভ্ৰষ্টাচাৰত নিমজ্জিত হৈছিল কংগ্ৰেছ দলটো, তেওঁলোকে সেই কথা পাহৰাব বিচাৰিছে। আজি ৰাকেশ পালৰ সৃষ্টি কোন? মই কংগ্ৰেছক প্ৰশ্ন কৰিছোঁ। ৰাকেশ পালক কোনে নিযুক্তি দিছিল APSC চেয়াৰমেন হিচাপে? মুন্না ভাই APS কিমান সৃষ্টি কৰিছিল কংগ্ৰেছ? আৰু কি কংগ্ৰেছে প্ৰশ্ন অৱতাৰণ কৰে? কংগ্ৰেছক মই ধিক্কাৰ দিছোঁ, তেওঁলোকে এই ৰাজ্যখন পমুৱাৰ চৰণীয়া পথাৰত সজাবলৈ গৈছে। নিৰ্লজ্জভাৱে তেওঁলোকে পমুৱাৰ শাৰীত থিয় হৈছে, তেওঁলোকে খিলঞ্জীয়া জাতি জনগোষ্ঠী পাহৰি গ'ল। আটাইতকৈ দুখজনক ঘটনা, যি ট্ৰাইবেল বেল্টৰ মাটি চৰকাৰে এজ পাৰ ৰুল, এজ পাৰ গাইডলাইন, এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ এভেকশ্যন কৰিছে, তাত তেওঁলোকে সহযোগিতা আগবঢ়াইছে। তাকে নকৰি তেওঁলোকে তাত ধৰ্ণা দিয়াৰ ব্যৱস্থা কৰাইছে যিখিনি এভেক্টেড পাৰ্চন আছে।